বীজ মূলধনৰ চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে এতিয়া আমাৰ মাজত উপস্থিত হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ সকলোৰে চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ। এই ভিতৰৰ পৰা গায়ক আৰু বিশ্বজিৎসকলে তেখেতক মঞ্চলৈ আদৰি আনিছে। মামা দেখো আহি পোৱাহিয়ে নাই তই ছোৱালীয়ে যে মামা আহালে পেকেট লাঞ্চ দিব নহয়। খোৱা বস্তু উলিয়াইছে আৰু ইহঁতক মাৰি থৈ ফাইনেলি আমি আজি 10,000 টকীয়া চেকখন পালোঁ দেই। বহুত সুখী আৰু থেংক ইউ মামা। থেংক ইউ মামা, বছৰ খাই থাকি যাব মামা।